হোজাৰ বিশিষ্ট সাহিত্যিক ৰেণুকা দেৱীৰ জ্যোতিৰ্ময় গ্ৰন্থ উন্মোচন। হোজাৰ উত্তৰ বিদ্যানগৰ নিবাসী তথা দক্ষিণ যোগীজান হাইস্কুলৰ সাংস্কৃতিক বিষয়ৰ শিক্ষয়িত্ৰী লেখিকা, কবি, সাহিত্যিক আৰু অনুবাদক ৰেণুকা দেৱীৰ ৬ষ্ঠ সংখ্যক গ্ৰন্থ উন্মোচন কৰা হয়। কালি হোজাই সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰা বহুভাষিক কবি সন্মিলন অনুষ্ঠানত দবকা আনফৰ আলী কলেজৰ প্ৰবক্তা মহম্মদ হাছিনুছ চুলতানে ৰেণুকা দেৱীৰ ৬ষ্ঠ সংখ্যক সংকলিত গ্ৰন্থ জ্যোতিৰ্ময় আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। চামলাবী থাম্বুই নিৰ্মল হৃদয় মণিপুৰী ভাষাৰ লিখা কবিতা পুথি শ্ৰীমদ ভাগৱত গীতা সংস্কৃতিৰ পৰা মণিপুৰী ভাষালৈ অনুবাদ কৰা গ্ৰন্থ মহাকবি কালিদাস অসমীয়া ভাষাত চমু জীৱনী শ্ৰীমদ গীতা সংস্কৃতিৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা ধৰ্মগ্ৰন্থ জীৱনৰ ৰং অসমীয়া কবিতা পুথি। ইতিমধ্যে তেওঁ বিভিন্ন সংস্থাৰ পৰা প্ৰাপ্ত সন্মানিত বঁটাসমূহ ভাৰত ৰত্ন বাবা চাহেব ডক্টৰ আম্বেদকাৰ ফেলোশ্বিপ নেশ্যনেল এৱাৰ্ড 2017 অসম চৰকাৰ ভাষা গৌৰৱ আঁচনিৰ অন্তৰ্গত লেখক সম্বৰ্ধনা পুৰস্কাৰ লাভ 2021 বীৰাংগনা সাবিত্ৰীবাই ফেলোশ্বিপ নেশ্যনেল এৱাৰ্ড 2021 স্বৰ্গীয় অপৰাজিত লস্কৰ পৰা সোঁৱৰণি প্ৰজ্ঞা সাধনা বঁটা 2022 আৰু সাহিত্য সুৰভি অসম জ্ঞান ৰত্ন বঁটা 2022 লাভ কৰি হোজাইলৈ সন্মান কঢ়িয়াই আনিছে। তেওঁ ভৱিষ্যতলৈও অসমীয়া আৰু মণিপুৰী ভাষাত কিতাপ লিখি অসমীয়া আৰু মণিপুৰী ভাষাৰ সাহিত্যৰ ভঁৰাল চহকী কৰাৰ বাবে অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিব। টুমপ্ৰেঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট। এটি আপুৰুগীয়া অনুষ্ঠান হিচাপে আমি পুনৰবাৰ আৰম্ভ কৰিছোঁ বহুজাতিক কবিসন্মিলন। এই বহুভাষিক কবিসন্মিলনত আজি আহিছে আমাৰ এই অঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ একোগৰাকীকৈ উদীয়মান আৰু প্ৰবীণ কবি। লগতে আমি আমন্ত্ৰণ কৰাই আনিছোঁ একোগৰাকী সমীক্ষক, তিৱা, কাৰ্বি, মণিপুৰী সকলো জাতি জনগোষ্ঠী, কোচ সকলো জাতি জনগোষ্ঠী লগতে ভাৰতবৰ্ষৰ আন কিছুমান জাতি যেনে বাংলা, হিন্দী এই সকলো বিষয়ৰ কবিতা ইয়াত পাঠ কৰা হৈছে আৰু এই কবিতাবিলাকৰ সুন্দৰভাৱে অসমীয়াত অনুবাদ কৰি আবৃত্তি কৰা হৈছে আৰু একোগৰাকী সমীক্ষকে এই কবিতাবিলাকৰ ভাৱানুবাদ আগবঢ়াইছে। এটি বৰ্ণিল অনুষ্ঠান হোজাই সাহিত্য সভাৰ আয়োজন।